बिसायख'थिनि सिगां खोथा होनाय बायदि मावफुंदों आसाम सरकारा रेहाय मोनदों आसाम सरकारनिफ्राय माइक्र' फाइनान्सआव रां दाहार लानाय सुबुंफोरा बिसायख'थिनि समाव आसाम सरकारा खोथा होबोनाय बायदिनो आसामनि गुबुन गुबुन जिल्लाजों लोगोसे बिटिआर हालामावबो माखासे जिल्लाफोराव माइक्र' फाइनान्सनिफ्राय रां दाहार लानायखौ आसाम सरकारा सुख'नानै होबाय थानायखौ नुनो मोन्दों। बेबायदिनो अदालगुरि जिल्लानि आइजोफोरनो माइक्र' फाइनान्स दाहारखौ आसाम सरकारा बिसायख'थिनि सिगां खोथा होनाय बायदिनो सुख'नानै होदों। आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा बिथाङा बिसायख'थिनि समाव खोथा होनाय बायदि अदालगुरि जिल्लानि आइजोफोरनो माइक्र' फाइनान्स दाहारखौ आसाम सरकारनिफ्राय सुख'ना होनाय बायदि आसामनि रांखान्थि मन्थ्रि अजन्ता नेवग बिथाङा रांनि चेक राननानै होनाय जादों। बे हाबाफारियावनो बाहागो लायो आसामनि मन्थ्रि उरखावगोरा ब्रह्म, बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द चन्द्र बसुमतारी, लोगोसे एमएलए आरो एमसिएलए बिथांमोन। ওদালগুৰি জিলা আমি মাইক্ৰ' ফাইনেন্সৰ ঋণৰ সকাহ আঁচনিৰ শুভাৰম্ভণি কৰিছোঁ। এই আঁচনিত প্ৰায় এই সমষ্টিকেইটাত প্ৰায় 13,164গৰাকী মহিলাক এই আঁচনিত সামৰি লোৱা হৈছে আৰু প্ৰায় পুঁজি হিচাপে 24 কোটি 65 লাখ টকা আমি মোকলাই দিছোঁ আৰু আশা কৰিছোঁ যে মই যেতিয়া চেকবিলাক দিছিলোঁ প্ৰত্যেকগৰাকী মহিলাক সুধিছিলোঁ যে আপোনাক কি কৰে। বহুতে কৈছে যে কোনোবাই দোকান কৰিছোঁ বুলি কৈছে, চিলাই দোকান কৰিছোঁ। তো আমি আচলতে অসমত প্ৰায় 24 লাখ এনেকুৱা ধৰণৰ মহিলা আছে যিসকলে তেওঁলোকে বিত্তীয় অনুষ্ঠানবিলাকৰ পৰা ঋণ লৈ পেলাই তেওঁলোকে ব্যৱসায় বাণিজ্য কৰি আছে আৰু আমি যিটো প্ৰতিশ্ৰুতি দিছিলোঁ এই প্ৰতিশ্ৰুতি মতে আমি কামখিনি কৰিছোঁ আৰু সঁচাকৈ ভাল পাইছোঁ যে মহিলাসকল এইখিনি মহিলা সুন্দৰভাৱে তেওঁলোকে ব্যৱসায় বাণিজ্য চলাই আছে আৰু মই দেখিছোঁ যে তেওঁলোকে অতি উৎসাহিত হৈ পেলাই কামখিনি কৰিছে আৰু মই সঁচাকৈ আনন্দিত হৈছোঁ। বাইদেউ বিটিচিৰ কাৰণে কেইবাটাও ভাল খবৰ আপুনি দিলে, খবৰকেইটা ৰাইজক কোনে জানিব? চব আছে, যিখিনি দৰিদ্ৰ মানুহৰ আঁচনি আছে বিশেষভাৱে অৰুণোদয় আঁচনি আমি বিটিচিক সামৰি লৈছোঁ। এইবাৰ 1,20,000 পৰিয়ালে বিটিচিৰ অধীনত অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈছে আৰু আহিব লগা সময়ছোৱা আমি প্ৰত্যেক সমষ্টিবিলাকতো আমি প্ৰায় 5,000কৈ এই আঁচনিৰ মানুহখিনি আমি অধিক আমি অন্তৰ্ভুক্ত কৰিম আৰু ৰাস্তা পদূলি যোগাযোগ ব্যৱস্থা বিভিন্ন ধৰণৰ বাজেটত আমি যিবিলাক উল্লেখ কৰিছোঁ প্ৰত্যেকটো আঁচনিৰে এই বিটিচি এলেকাবিলাকো অন্তৰ্ভুক্ত হ'ব। বাইদেউ বিহু সমিতিক লৈ যি 1.5 লাখ টকা দিয়াৰ যি কথা ঘোষণা কৰা হৈছিল কেতিয়াৰ পৰা আৰম্ভ হ'ব? আমি আচলতে ইতিমধ্যে প্ৰায় কালি আমি প্ৰায় 20 কোটি টকা আমি বিহু কমিটিবিলাক মোকলাই দিছোঁ। ইয়াৰ যিটো গাইডলাইনছ আছে ক্ৰমাগতভাৱে বহাগৰ প্ৰথম সপ্তাহটোত তেওঁলোক কমিটিবিলাকে কৰিব লাগে। আমি ইতিমধ্যে উপায়ুক্তবিলাকে আমাক প্ৰপ'জাল দিছিলে আৰু বিত্ত বিভাগে আমি কালি প্ৰায় 20 কোটি টকা মোকলাই দিছোঁ। মূল্যবৃদ্ধি মূল্যবৃদ্ধিৰ ওপৰত কি ক'ব হৈছে যিটো অনিয়ন্ত্ৰিত হাৰ বৃদ্ধি হ'বলৈ ধৰিছে? চব মূল্যবৃদ্ধি যেতিয়া হয় তেতিয়া সঁচাকৈ আমি দুখ পাওঁ যে মানুহে কষ্ট পায়। ঠিক এটা পৰিস্থিতিৰ সাপেক্ষে মূল্যবৃদ্ধি হৈছে। মই আশা কৰিছোঁ যে এই মূল্যবৃদ্ধি সোনকালে ইয়াৰ নিয়ন্ত্ৰণ হ'ব। আঁচনিৰ ক্ষেত্ৰত যিটো আচলতে হ'ব লাগিছিল যোৱা তালিকাত যি ঘোষণা কৰা হৈছিল, চাপোজ ওদালগুৰি সমষ্টিত গ্ৰাম্য অঞ্চলৰ কাৰণে 16,000 টাৰ্গেট কৰা হৈছিল আৰু চহৰ অঞ্চলৰ কাৰণে 4,000, কিন্তু 3,000 আৰু কিন্তু চহৰ অঞ্চলত এজনো আচলতে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত নহ'ল, বঞ্চিত হৈ থাকিবলগীয়া হ'ল। এতিয়া আকৌ আপোনালোকে নতুনকৈ আচলতে প্ৰজেক্ট এটা লৈছে, কিন্তু সেইসকলৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব যিসকল বাদ পৰি থাকিলে? নতুনকৈ কোনোবা যদি বাদ পৰি আছে তেওঁলোক যদি গাইডলাইনছ মতে তেওঁলোক অন্তৰ্ভুক্ত হ'ব পৰা তেওঁলোকৰ যোগ্যতা আছে তেওঁলোকে আকৌ নতুন আঁচনিত অন্তৰ্ভুক্ত হ'ব পাৰিব, কোনো অসুবিধা নাই। বিশেষকৈ আৰু এটা কথা আপোনাক সোধোঁ, এই চৰকাৰখনে দুৰ্নীতিৰ ক্ষেত্ৰত পূৰ্ণ সহনশীলতা অৱলম্বন কৰিছে আমি দেখিবলৈ পাইছোঁ। ওদালগুৰিত এনেকুৱা এটা সংঘটিত হৈছে দুৰ্নীতি, য'ত 418 লাখ টকা ইতিমধ্যে এজনক গ্ৰেপ্তাৰো কৰা হয়, কিন্তু মূল নায়কজন কিন্তু আজিৰ তাৰিখলৈ পলাই আছে। এই ক্ষেত্ৰত আপোনালোকে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? আচলতে মই যিহেতু আমাৰ জলসিঞ্চন মন্ত্ৰী আছে তেখেতক মই জনাব পাৰিম, কাৰণ মই গোটেইখিনি মই বিস্তৃতভাৱে ঘটনাটোৰ বিষয়ে অৱগত নহওঁ। আপোনালোকে যিহেতু কৈছে মই ইয়াৰ পৰা গৈ পেলাই জলসিঞ্চন মন্ত্ৰী আমাৰ অশোক সিংঘাল ডাঙৰীয়া তেখেতক মই অৱগত কৰিম। যিজন আচলতে বিষয়া সেইজন বিষয়াই আপোনাৰ সমষ্টি গোলাঘাটতো তেওঁ দায়িত্ব লৈ গৈছিলে, সত্য কলিতাক নিশাটোৰ ভিতৰতে কিন্তু আপুনি তেখেতক বদলিও কৰিছিলে, সত্যৰাম কলিতা। গতিকে তলত কিন্তু সাধাৰণ এজন লোকক ধৰি গাননিক এজনক এৰেষ্ট কৰিছে। মই আচলতে গোটেই বিষয়টো মই ভালদৰে অৱগত নহয়, সেইকাৰণে মই কোৱাটো ঠিক নহ'ব। গোটেই মন্ত্ৰী ডাঙৰীয়াক মই জনাম, তেখেতে যাতে বিহিত ব্যৱস্থা গ্रहण কৰে। फाइनान्सनि जि आसनि बे जाबाय आइजोफोरखौ मदद होनाय जायफ्रानाखि ऋण लानानै ऋण होफिननो हायाखै आरो बिथांमोना कर'नानि थाखाय बहुद समाव माने खस्थ' मोननांदों, ऋण परिसद खालामनो हायाखै। बेखौ आसाम सरकारा मोनसे आसनिनि दारै मदद होदों। बे जाहैबाय मा जायफ्रानाखि रेगुलार लन पेमेन्ट होयो
बिसोरनो 25,000 इनसेन्टिभ्स आरो होबावनाय जादों जाहाथे लन लानानै खामानि मावनो हायो जायफ्रा सानसेनिफ्राय लानानै 90 दिनसिमाव लन होनो हायाखै अभारडिउ जानानै दं बिसोरनि लनखौ सरकारा होगोन आरो लोगोसे जायफ्रानाखि एखेबारे लन होनो हाया खस्थ' मोनबाय बिसोरनि एकाउन्ट पर्यन्त माने NPA जाबाय क्लस जाबाय बिसोरखौ कमप्लिटलि आसाम सरकारा होगोन आरो बिनिफ्राय ऋण मुक्त खालामगोन बेनो मोनसे बिराद गिदिर मोनसे माबा आरो उदालगुरि जिल्लायाव 13,166 जन मानसिया लनग्रस्त जानानै दंमोन लन लानानै होफिननो हायाखैमोन बा एसे एनैया होफिनदोंबाबो लन मोनफिनाखैमोन दा बिनि गेजेराव दिनै 5,000 जननो होनाय जाबाय आसाम सरकारनि बेयो मोनसे जोबोद मोनसे बिप्लबिक मोनसे माने आसनि रिभलिउसनारि मोनसे आसनि आरो आइजोफोरनि गेजेराव बेनि दारैहाय मोनसे सोलायनाय फैगोन ओमफ्राय रायजो सभानि जिथुनाखि रायजो सभाया दिनैनो लिरनानै ला 120% 120% माने जों देरहालांगोन जेबो गैया बिरोधि दला देरहानाय नङा बिटिआर हालामनि थाखाय मोनसे गोजोनथाव खौरां 68थि भारत रत्न लकप्रिय गपिनाथ बरदलै ट्रफी जोलुर बादायलायनाय बे बादायलायनायखौ गिबि खेबनि थाखाय बिटिआरनि सिङाव थानाय चिरां जिल्लायाव सोलिफुबाय थानाय मार्च दाननि गेजेराव खुंफुंनाय जागोन गुवाहाटी स्पर्ट्स एसोसिएशन इन एसोसिएशन विथ सुबुंथि फाउन्डेशननि बानजायनायाव देग्लाय चिरां थाइखाजरानि राइन' क्लाब गेलेग्रा फोथाराव 2022 इं 25 मार्चनिफ्राय जागायनानै 30 मार्चसिम जोबथा बादायलायनाय जागोन गासै मोनब्रै गेदेर जोलुर क्लाबफोरनि गेजेराव बे बादायलायनाया जागोन बे गेदेर जोलुर क्लाबफोरनि मुंफोरानो जाबाय नर्थ इस्ट इउनाइटेड FC इउनाइटेड चिरां दुवार FC चिलं लाजं FC आरो आसाम रेजिमेन्टेल सेन्टार बादायलायनायनि सम खाना होखानाय बादियै 25 मार्च खालि नर्थ इस्ट इउनाइटेड FC आरो इउनाइटेड चिरां दुवार FC 26 मार्च खालि शिलं लाजं FC आरो आसाम रेजिमेन्टेल सेन्टार 27 मार्च खालि नर्थ इस्ट इउनाइटेड FC आरो आसाम रेजिमेन्टेल सेन्टार 28 मार्च खालि इउनाइटेड चिरां दुवार FC आरो शिलं लाजं FC 29 मार्च खालि आसाम रेजिमेन्टेल सेन्टार आरो इउनाइटेड चिरां दुवार FC 30 मार्च खालि नर्थ इस्ट इउनाइटेड FC आरो शिलं लाजं FC नि गेजेराव बे बादायलायनाया जागोन जानो थांनाय बे बादायलायनायनि टिकेटखौ दानिफ्रायनो टिकेट काउन्टाराव होनाय जाबाय नायनो गोसो गुदुं एबा जोलुर बादायलायनायखौ मोजां मोनग्रा सुबुंफोरा थाबैनो टिकेटनि थाखाय 9547461257 जानबुं नम्बराव जगाजग खालामहरनो हागोन एबा बुकिं खालामहरनो हागोन